everyone, welcome back to my YouTube channel. মই Mouchumi আপোনালোকক পুনৰবাৰ আন এটি ভিডিঅ'লৈ আদৰণি জনাইছো। আজি আপোনালোকৰ ওচৰলৈ কেঁচা কণ বিলাহী চাটনি এটা ৰেচিপি লৈ আহিছো। যদি আপোনালোকে খাই চাব, খাবলৈ বিৰাটি টেষ্টি হয় আৰু তেনে কম সময় খৰচী আৰু বনাবলৈ একে সহজ। তেতিয়ালে আহক মইনো কেনেকৈ এই চাটনিটো বনালো ভিডিঅ'টো আৰম্ভ কৰো। ঘৰতে আছে কণ বিলাহী গছ, তাৰে দুটামান ছিঙি লৈছো আৰু এই চাটনিটো বনালে কেঁচা বিলাহী দিব লাগে, তেতিয়া খাবলৈ ভাল লাগে। আৰু এই কণ বিলাহী চাগে সকলোৱে ঘৰতে আছে প্ৰায়, আৰু যদিও নাই আপোনালোকে ইজিলি পাব, কাৰণ এতিয়া কণ বিলাহীৰে সিজন হয়। বিলাহীখিনি ছিঙি লোৱা হৈ গ'ল আৰু মই ইয়াত কেঁচা বিলাহীটোহে ব্যৱহাৰ কৰিম। পকা বিলাহী দুটামান দেখিলোঁ, নহ'লে গছতে গেলি যায়, সেয়েহে ছিঙি ল'লোঁ। আৰু এয়া ছিঙি আছোঁ মান ধনিয়াৰ পাত, আৰু মান ধনিয়াৰ পাতৰ পৰিমাণটো চাটনিটোত বেছিকৈ দিব, তেতিয়া খাবলৈ বেছি ভাল লাগে। সেয়েহে মই দুটামান পাত বেছিকৈ ছিঙি লৈছোঁ। পাতখিনিও ছিঙি ল'লোঁ আৰু এতিয়া গোটেই বালি বালি হৈ আছে, কাৰণ বৰষুণ দিছিলে। এতিয়া এইখিনি ভালকৈ ধুই লওঁগৈ। এইখিনি ধুই আনিলোঁ আৰু নৰসিংহ পাত দুটামান লৈছোঁ, বেছিকৈ লোৱা নাই। আৰু লৈছোঁ কেঁচা জলকীয়া 3টা, আৰু এইখিনি অকণমান মই কাটি দিছোঁ, তেতিয়া পিচিবলৈ ভাল হয়। আৰু 4 ফুটামান নহৰু লৈছোঁ, কাৰণ চাটনিৰ পৰিমাণটো চাই আপোনালোকে নহৰুটো ব্যৱহাৰ কৰিব। আৰু এতিয়া মই মিক্সি জাৰটোত দি দিছোঁ, এইখিনিতে ধুনীয়াকৈ পিচি ল'ম। আৰু ইয়াতে দি দিছোঁ কেঁচা নহৰু কেইফুটামান, আৰু ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু এতিয়া এইখিনি পিচি লওঁ, পিচি লৈ কিনি আপোনালোকক দেখাই আছোঁ। চাটনিখিনি পিছাও হৈ গৈছে, এয়া চাওকচোন ইমান ধুনীয়াকৈ গুড়ি হৈ গৈছে। যদি আপোনালোকে এনেকৈ কেঁচা কণ বিলাহীৰ চাটনি বনাই খাই চোৱা নাই, খাই চাব, খাবলৈ বিৰাটেই সোৱাদ হয় আৰু একে কম সময় খৰচী আৰু বনাবলৈ তেনেই সহজ। দেখিছে আপোনালোকে একে কম বস্তু ব্যৱহাৰ কৰিছোঁ ইয়াত, মাথো কেইফুটামান কেঁচা নহৰু, মান ধনিয়াৰ পাত আৰু নৰসিংহ পাতৰহে প্ৰয়োজন আছে ইয়াত, বিশেষ একো বস্তুৰ প্ৰয়োজন নাই। এনেদৰে বনাই খাব যদি খাই চোৱা নাই, আৰু কেনেকুৱা লাগিলে জনাব। আজি এই চাটনিৰ ৰেচিপিটো যদি আপোনালোকে চাই ভাল পালে, ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়। আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।